নাৰায়ণ। হে প্ৰভু স্বামী, আজি দেখোন হিচাপবোৰ নিমিলিছেহে নিমিলিছে। নাৰায়ণ নাৰায়ণ। টুকাৰি টুকাৰি কৈলাশৰ টুকাৰি মিলালে মিলিব এদিন নহয় এদিনা যাবগৈ লাগিব এই দেহা পৰিব। নাৰায়ণ নাৰায়ণ। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক বৈকুণ্ঠ ধাম দেখাম। সেই বৈকুণ্ঠ ধামত লক্ষ্মী মাতাই কি কৰি আছে আপোনালোকে ফোনৰ যোগেদি লাইভ উপভোগ কৰক। আহকচোন আমি লক্ষ্মী মাতাই কি কৰি আছে চাওঁ এবাৰ। হে প্ৰভু স্বামী, আজি দেখোন হিচাপবোৰ নিমিলিছেহে নিমিলিছে। হিচাপবোৰ মিলাবই পৰা নাই স্বামী। অঁ নাৰদ, কি কামত আহিলা কোৱাচোন? মই চিন্তা কৰি কৰি ভাগৰি গৈছোঁ বুজিছা। কি ক'ম নাৰদ, আজিকালি মন্দিৰত মোক পূজা কৰিবৰ কাৰণে চেনি ঘিউ মিঠাই ইমানেই দিবলৈ ধৰিলে মোৰ ৱেটটো বাঢ়ি গৈছে। মোৰ লগতে ফেঁচাও থাকে কাৰণে তেওঁৰ ৱেটটো বাঢ়ি গৈছে। আজিকালি সেইকাৰণে মোক ফেঁচাই বাহন হিচাপে তুলিবলৈ বেয়াই পায়। ফেঁচাই এতিয়া এই জিমলৈ ওলাই গৈছে। ৱেটটো বঢ়াৰ কাৰণে কৈছে বোলে মই অলপ জিম কৰি আহোঁ, ৱেটটো কমাই লওঁ বুলি কৈছে। কি ক'বা আৰু আজিকালি দিন। হে নাৰদ, এই বৈকুণ্ঠ ধামলৈ তুমি এই আইনাখন কিয় আনিছা? আৰু আইনাখন চাই চাই তুমি ঘূৰ ঘূৰাই আছা যে। এনে কাম ইয়াত বৈকুণ্ঠত কৰি নাথাকিবা দেই। আপোনাক মই ফটো একপি মাৰি দিওঁ, আহকচোন আহক। মই ফিল্টাৰ লগাই দিম মাতা, ফিল্টাৰ লগাই দিম, একদম ধুনীয়া উঠিব মাতা। অকণমান ফটো মাৰি লওক, ফটো মাৰি লওক। এই নাৰদ, তুমি মনে মনে থাকা। কি তুমি ফিল্টাৰ লগোৱা বুলি কৈছা? মই এনেই মানুহজনী ধুনীয়া। এই বৈকুণ্ঠ ধামত মোৰ লিখীয়া ধুনীয়া নাই। এই আইনাখনত কি আছে? আৰু আজিকালি মন্দিৰবিলাকত কি হৈছে নাৰদ গম পাইছা? আইনাবিলাক চাই চাই এনেকৈ কৰি থাকে। মোৰ নাম ল'বলৈকে পাহৰি গৈছে। অকল আইনাখন চাই চাই এনেকৈ কৰি থাকে। কিয় কৰে বাৰু নাৰদ? তুমি জানা নেকি কোৱাচোন? এইখন আইনা নহয় নহয়, এইখন এইখন কলিযুগৰ ব্ৰহ্মস্ত্ৰ। এইখন নহ'লে কলিযুগৰ মানুহে নাথাকে মাতা। এইখন লাগিবই। এইটো হৈছে স্মাৰ্টফোন, এইটো হৈছে স্মাৰ্টফোন বুলি কয় মাতা। নাৰায়ণ নাৰায়ণ। হে মাতা, আপুনি কি কথা কৈছে আগৰ জামানাৰ দৰে? আজিকালি জিপে হ'ল নহয়, জিপে। আজিকালি অনলাইনতে সকলো কৰে। স্ক্ৰীনশ্বট মাৰি দিয়ে, স্ক্ৰীনশ্বট মাৰি লয়, টকাবোৰ জিপে কৰে, গুগল পে' কৰে। সেই মাতা আগৰ দিন নাই নহয়। হে ভগৱান, এইবোৰ কি কৈছা? জিপে জিপে মানেনো কি? অ' সেইটো কাৰণে আজিকালি কুবেৰৰ তাত ধন ধান নাথাকে, কমি গৈছে। অ' এতিয়াহে গম পালোঁ। আজি কিমান দিনৰ পৰা জিপে চলি থকাৰ কাৰণে কুবেৰৰ তাত ধন ধানে নাইকিয়া হ'ল। হিচাপ সেইকাৰণে মই মিলাব পৰা নাই। হে স্বামী হে নাৰায়ণ, কি কৰিম এতিয়া হে নাৰদ?